কেইদিনমান আগতে আমি মহিলা আত্মসহায়ক গোটৰ কাৰণে আমি ফৰ্ম পঠাইছিলোঁ, য'ত নেকি আপোনালোকে 10,000 টকা পায়। কম যে 17 তাৰিখে চব ফৰ্ম ফিল আপ হ'ব, মানে এদিনতে ফিল আপ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো কিহৰ ওপৰত হ'ব আপুনি নিশ্চয় থাম্বনেইল আৰু টাইটেল দেখি বুজিব পাৰিছে। বন্ধু বান্ধৱীসকল, আপুনি ভিডিঅ'টো স্পষ্টকৈ জানিবৰ বাবে বা ভিডিঅ'টো সম্পূৰ্ণকৈ জানিবৰ বাবে ভিডিঅ'টো অলপো স্কিপ নকৰিব। যদি আপুনি ভিডিঅ'টো স্কিপ কৰে তেতিয়াহ'লে আপুনি বুজি পোৱাত অসুবিধা হ'ব। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি। এই আঁচনিখনৰ জৰিয়তে মহিলাসকলে লাভান্বিত হ'ব 10,000 টকা পৰ্যন্ত। কিন্তু এতিয়া তেওঁলোকক ফৰ্ম কেতিয়াকৈ ফিল আপ কৰি পেলাই জমা দিব লাগিব সেই সম্পৰ্কে হিমন্ত বিশ্ব শৰ্মাই মন্তব্য ৰাখিছিল। মন্তব্যখিনি মই আপোনালোকক শুনাম আৰু তেওঁ মন্তব্য কৰিছিল বিভিন্ন নীতি নিয়মৰ ওপৰত। সেই নীতি নিয়মসমূহ কি আপুনি নিশ্চয় জানিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পায় যে 18 জানুৱাৰীৰ পৰা 25 জানুৱাৰীৰ ভিতৰত প্ৰত্যেক ডিষ্ট্ৰিক্টতে 10,000 টকাৰ ফৰ্ম অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ফৰ্মসমূহ দিলে বা আপুনিও লাভ কৰিলে। এতিয়া বন্ধু বান্ধৱীসকল, এই ফৰ্মসমূহ আপুনি সুন্দৰকৈ ফিল আপ কৰি পেলাই কোন তাৰিখে জমা দিব লাগিব সেই সম্পৰ্কে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰ্থাৎ মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য ৰাখিছিল আৰু কেইবাটাও নীতি নিয়ম বা গাইডলাইনৰ সম্পৰ্কে অৱগত কৰিছিল। আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে জানিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আন দিনাৰ দৰে আজিও এটা সৰু ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই পোনপ্ৰথমে লাভ কৰিব। তেন্তে আহকচোন আমি হিমন্ত বিশ্ব শৰ্মাইনো কি মন্তব্য কৰিছিল প্ৰথম অৱস্থাত সেই মন্তব্যখিনি শুনি লওঁ। তাৰপিছত মই সম্পূৰ্ণকৈ আপোনালোকক টপিকটোৰ ওপৰত বুজাই দিবলৈ যত্ন কৰিম। কেইদিনমান আগতে আমি মহিলা আত্মসহায়ক গোটৰ কাৰণে আমি ফৰ্ম পঠাইছিলোঁ, য'ত নেকি আপোনালোকে 10,000 টকা পাব। কোনে কোনে ফৰ্ম ল'লে? বা চব ফাৰ্ষ্ট চবেই লৈ ল'লে ফৰ্ম। এতিয়া ফৰ্মখন পঢ়িছে নে নাই কি লিখা আছে? আপোনালোকক যে মই দুটা গছ পুলি ৰুব দিছিলোঁ, পুলি দুটা জীয়াই আছে নে নাই এইটো কওক। কাৰ কাৰ আছে হাত দাঙক। বা ঠিক আছে, কিন্তু ৰেচন কাৰ্ড পাব লাগিলেতো 3টাতকৈ বেছি বাচ্চা হ'ব নোৱাৰে 10,000টো পাবৰ কাৰণে। কাৰ কাৰ 3টাতকৈ কম আছে হাত দাঙক। 3টা বা 3টাতকৈ কম। ঠিক আছে, কিন্তু এইটো এটা মনত ৰাখিব লাগিব যে ST SC হলে বা চাহ বাগান হলে 4টা হলেও চলিব, কিন্তু আমাৰ জেনেৰেল মানুহ হলে বাচ্চা 3টাতকৈ ওপৰত হলে নচলিব। ঠিক আছে, এইটো ঠিক কৰিছো নে নাই? এতিয়া সেইকাৰণে এই আঁচনিটো হ'ল কি যে এইবাৰ আমি 10,000 টকা দিম। 10,000 টকা দিলে আপোনালোকে মৌ মাখি কৰিব, কোনোবাই কণী কৰিব, কোনোবা লেয়াৰ কৰিব, যি ব্যৱসায় কৰে। যোনে 10,000 টকাটো ভাল কৰি খৰচ কৰিব তেওঁলোকক অহাবাৰ আমি কি কৰিম, বেংকৰ পৰা 12,500 টকা আনি দিম আৰু আমি 12,500 টকা দিম। 25,000 হ'ল, তাৰ 12,500 টকা ঘূৰাই দিব, 12,500 টকা ঘূৰাই দিব নালাগে। এতিয়া আমি এই যে মহিলাক পইচা দিব খুজিছো তাতো আমি দালালি বন্ধ কৰি দিব খুজিছো। আগতে ফৰ্মখন দিওঁতেও 200 টকা দিব লাগে মানুহক, সেইকাৰণে এতিয়া কৈছো ফৰ্মখন এদিনতে লৈ যাওক। ফিল আপ কৰা দিনো এদিনেই দি দিম। কোনোবা এদিন মই কম যে 17 তাৰিখে চব ফৰ্ম ফিল আপ হ'ব, মানে এদিনতে ফিল আপ হ'ব। তাৰপিছত ভাবি থাকোঁতে বেংকত টুপলুং কৰি 10,000 টকা আপোনালোকৰ একাউণ্টত সোমাই যাব, কোনেও গমেই নাপাব। তাৰমানে দালাল বস্তুটো আমি নোহোৱা কৰি দিব খুজিছো। এই ধৰণে আমি অসমত কাম কৰি গৈ আছো। বন্ধু বান্ধৱীসকল, হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিলে বা কি নতুন নিয়মসমূহৰ বিষয়ে ক'লে আপোনালোকে নিশ্চয় জানিলে। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 17 তাৰিখে, তেওঁ 17 ফেব্ৰুৱাৰী বুলি একজেক্টলি কৈ দিয়া নাই, 17 তাৰিখে হয়তো তেওঁ ফৰ্মসমূহ জমা দিয়াৰ কথা
ক'ব বা জমা দিম বুলি এদিন ঘোষণা কৰিব। বন্ধু বান্ধৱীসকল, এখন ৰাজহুৱা সভাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে যি মহিলাসকলক যিসমূহ ফৰ্ম দিয়া হৈছে বা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল ফৰ্ম দিয়া হৈছে, সেই ফৰ্মসমূহৰ ফিল-আপৰ দিন কিমান দিন দিব? এমাহ দিব। এমাহ ধৰি তেওঁলোকে ফৰ্মসমূহ ফিল-আপ কৰিব লাগিব। ফিল-আপ কৰাৰ পাছত তেওঁ মাত্ৰ এদিনেই ডেট দিব। অৰ্থাৎ যিহেতু আপোনালোকক ফেব্ৰুৱাৰী মাহৰ 17-18 তাৰিখে হয়তো 20 তাৰিখৰ ভিতৰত আপোনালোকক প্ৰত্যেক ডিষ্ট্ৰিক্টত এদিন ডেট দিব। সেই ডেটৰ মতে আপুনি ফৰ্মসমূহ ফিল-আপ কৰি ৰাখিব। সেয়েহে মই আপোনালোকক কৈছোঁ যে আপুনি যিহেতু ফৰ্মসমূহ ৰেডি কৰি ৰাখক, মানে সম্পূৰ্ণকৈ ফিল-আপ কৰিব। ফিল-আপ কৰি পেলাই আপুনি ৰেডি কৰি ৰাখক। কি ডকুমেণ্টছৰ সম্পৰ্কে লাগিব বা কি ডকুমেণ্টছ লাগিব সেই ক্ষেত্ৰত আপুনি নিশ্চয় জানে। মই আকৌ কৈছোঁ, প্ৰথম অৱস্থাত লাগিব একপি পাছপোৰ্ট চাইজৰ ফটো, নেক্সট লাগিব এটা বেংক একাউণ্ট। বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক থকা বেংক একাউণ্ট নাম্বাৰ হ'ব লাগিব। তাৰপিছত অমৃত বৃক্ষৰ সময়ত যি দুটা গছপুলি ৰোপণ কৰিছে, সেই গছপুলি দুটা ৰোপণ কৰা 2 কপি ফটো লাগিব। তাৰপিছত আপোনাৰ ভোটাৰ কাৰ্ডটো লাগিব, আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব। আৰু বন্ধু বান্ধৱীসকল, কিছুমান বন্ধু বান্ধৱীয়ে মোক কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি থাকে যে তেওঁলোকৰ ভোটাৰ কাৰ্ড নাই, কি কৰিব লাগিব? বন্ধু বান্ধৱীসকল, ভোটাৰ কাৰ্ডৰ সম্পৰ্কে যদি মই ক'বলৈ যাওঁ, আপুনি নিজৰ গোটৰ বা আপোনালোকৰ গোটৰ যিগৰাকী জীৱিকা সখী বাইদেউ আছে, সেই জীৱিকা সখী বাইদেউগৰাকীৰ লগত আপুনি সম্পূৰ্ণকৈ কথা পাতক। তেওঁ যিমান পাৰে সিমান আপোনাক সহায় কৰিবলৈ যত্ন কৰিব। আৰু বন্ধু বান্ধৱীসকল, প্ৰায় সংখ্যক বন্ধু বান্ধৱীয়ে যি ফৰ্মখনত MIS কোড আছে, মানে MIS কোডটো ক'ত পায়, কেনেদৰে লাভ কৰে সেই সম্পৰ্কে মোক জনাবলৈ কৈছিল। আপুনি মন কৰিব MIS কোডটো ক'ত পায়। যিহেতু আপোনালোকৰ গোটটো ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা আছে বা ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা আছে, প্ৰত্যেক যিসকল গোটে ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা আছে সেইসকল গোটকহে প্ৰপত্ৰ বিতৰণ কৰিছে। সেয়েহেতু আপুনি MIS কোডটো লাভ কৰিবৰ বাবে আপোনালোকৰ নিজৰ গোটৰ সভাপতি, ছেক্ৰেটৰীক বা সভানেত্ৰীক লগ কৰক। তেওঁক সোধক যে MIS কোডটো লাগে ফৰ্ম ফিল-আপ কৰিবৰ বাবে। তেওঁ নিশ্চয় আপোনাক প্ৰদান কৰিব MIS কোডটো। নিশ্চয় বুজি পালে MIS কোডটো ক'ত লাভ কৰিব। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকৰ নিশ্চয় কনফিউজন নাই। ব্যৱসায় সম্পৰ্কেও নিশ্চয় জানে কি ব্যৱসায় কৰিব। মই আকৌ এবাৰ সৰুকৈ ইনফৰমেশ্যনটো কৈ দিছোঁ। যিহেতু ফৰ্মখনত 152টা ব্যৱসায় লিখা আছে, সেই 152টাৰ ভিতৰত আপুনি কোনটো ব্যৱসায় কৰিব বিচাৰে? মই কৈছোঁ যে যদি আপোনালোকৰ ঘৰত যিটো ব্যৱসায় কৰি আছে বা আগৰ পৰাই কৰি আছে, সেই ব্যৱসায়টোকে আপুনি লিখি ৰাখিব। লিখি কোনটো ৰাখিব? আপুনি 21 নম্বৰত, ফৰ্মখনৰ যিটো 21 নম্বৰ টপিক আছে, সেই 21 নম্বৰত লেখা আছে পুঁজি সংগ্ৰহৰ, আপুনি গ নম্বৰত চাই ল'বলৈ কৈছে। 21 নম্বৰ সংখ্যাটোত চাব, সেই 21 নম্বৰত বহুৱাব লাগিব। আপুনি ব্যৱসায়সমূহৰ নামখিনি চাই ল'ব সুন্দৰকৈ। নামখিনি চাই যিটো ব্যৱসায় কৰে আপুনি গ নম্বৰত 21 নম্বৰৰ গ অংশত চেক কৰিব। চেক কৰি পেলাই আপুনি সেই তাতে ব্যৱসায়টো সুন্দৰভাৱে বহুৱাই দিব। আপুনি নিশ্চয় গম পালে গাইডলাইনসমূহৰ বিষয়ে হিমন্ত বিশ্ব শৰ্মাই কৈছে। কি গাইডলাইনৰ প্ৰয়োজন হয়, OBC SC কিমান সন্তানৰ সীমা সংখ্যা থাকিব লাগে, সেই সম্পৰ্কেও আপুনি জানিছে। নিশ্চয় প্ৰায় সংখ্যক মহিলাই হয়তো টকা নেপাব পাৰে, কিন্তু তাৰ ভিতৰতে বহুত সংখ্যক মহিলাই টকা লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে প্লিজ মোক কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আপুনি ফৰ্ম ফিল-আপ কৰিলে নাই সেই সম্পৰ্কেও জনাব। যদি কিবা কনফিউজন ৰৈ আছে মোক কমেণ্ট কৰিব, মই যিমান পাৰোঁ সিমান সহায় কৰিবলৈ যত্ন কৰিম। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু কিছুমান ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিছোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হৈছোঁ বুলি ভাবিছে বা ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে প্লিজ এটা লাইক কৰি দিব। আৰু এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।